ভৃগুমুনিৰ অভিশাপ মই খণ্ডন কৰিব নোৱাৰিম তথাপিতো তোমাক মই অলপ ৰেহাই দিব পাৰিম শুনা অগ্নি আজিৰ পৰা তুমি পৃথিৱীত বন্তিৰ পেক্ষিত হবা আৰু তোমাক আগত ৰাখিহে পৃথিৱীৰ ভক্তসকলে পূজা অৰ্চনা কৰিব সেইদিনাই তুমি পূৰ্ণতা পাবা এতিয়া চাওক ৰাইজ ভৃগুমুনিৰ অভিশাপৰ বাবে অগ্নিদেৱ সৰ্বভক্ষ হল অৰ্থাৎ জুইৰ আগত যি কৰে সি কেঁচাই পকাই দাহন কৰা হল আৰু ব্ৰহ্মাৰ আশীৰ্বাদৰ বাবে সেই অগ্নিকে আমি বন্তিৰূপে পাওঁ যাক জ্বলাই আমি পূজা অৰ্চনা কৰো অহিৰতে থাপিল